এই আমাৰ গছপুলি কাটাৰ গছপুলি ৰুবৰ কাৰণে আমি খুঁটাটো ষ্টাৰ্ট আমাৰ বৃক্ষৰোপণৰ আজি প্ৰথমটো পুলি ৰুবলৈ ইয়াৰ পৰা আৰম্ভ কৰিব ওলাইছোঁ এয়া ৰাইজৰ সহায় সহযোগত এইটো আমি প্ৰথমটো গাঁত খান্দি আমি উদ্বোধনী কৰিব ওলাইছোঁ এয়া আমাৰ আগত শৰৎ ককাইদেৱে গাঁত খান্দিবলৈ প্ৰচেষ্টা কৰি আছে চলাই আছে নামটো হ'ব লাগে কাম কৰিছে কাপোৰে পেলাই পেলাই থৈ আকৌ গোটাম আমি এইফালে অহা যোৱা কৰোঁ চুতৰীয়ে পানী নাখায় নহয় মুখেহে পানী খায় আকৌ ৰাম ৰাধেশ্যাম কি আছিলে পা বহুমতীয়ে গম পাব কৃষ্ণ গোলাঘাটে বসুমতী নিজে নিজে থাকিবি আৰু লগ ল'বি ন এইবোৰ দিব লাগে বিলাহী গছ চিলাই গছ খাবলৈ হয় সেইবোৰ কি হ'ব লাগিছে পৰিৱেশ দিৱসত বিলাহী গছটো পৰে জানো মনটো এবাৰ চাই দিব পাৰে গছ হ'লেই হ'ল কি আৰু পুলি এটা খাই আকৌ দেই এইটো আপোনালোকৰ ঘৰ পদূলি ঘৰত দিয়া হয় বেলেগৰ পৰা পাতি আদি তেতিয়া ভাল অঁ আৰম্ভ হ'ল এইটো মালিকক ফটো মাৰি দিয়ক মালিকে মাতি অকণমান দি দিয়ক মাটি পাবলৈ নাই যে আমাৰ বৌ আহিব লাগিব